Guys, welcome to my YouTube channel BTS Blog channel. আপোনালোকক স্বাগতম জনাইছো। তো আজি মই গৈ আছো ক'ত যাম আপোনালোকক ভিডিওটো চাই থাকিব গম পাব। তো ইয়াৰ ৰেডি কৰি লৈছো বেগ ৰেডি কৰি ললো। বেগ লৈছো লৈছো বেগটো লাগিবই যেহেতুকে আৰু এইটো ঘড়ী লৈছো। সেইটো ঘড়ী চাওক ঘড়ীটো লাগিবই আৰু মেইন হৈছে এইটো টিকেটটো নহলে যাব নোৱাৰিম যেহেতুকে টিকেটটো লৈ লৈছো আৰু চেনিটাইজাৰটো লাগিব চেনিটাইজাৰ লৈ লৈছো এয়া আৰু মাস্ক এখন আৰু এখন মাস্ক লৈছো দুখন মাস্ক লাগিব যেহেতুকে দুখন মাস্ক লৈ লৈছো আৰু মানি বেগ এইখিনি বস্তুই লৈ লৈছো আৰু তো আজি ভিডিওটো চাই থাকিব আপোনালোকে লাষ্টলৈকে তো গৈ থাকিম ক'ত যাম গোটেই জাৰ্নিটো চাব সকলোৱে তো বলক তো গাইছ কাপোৰ লৈ ললো কাপোৰখিনি ভৰালো মই ইয়াত বেগত তো এইখিনি কাপোৰ লৈ ললো এইখিনি কাপোৰ ইয়াত ভৰাম এতিয়া বেগত কাপোৰ লাগিব যেহেতুকে তাত যাওঁতে বহুত কাপোৰ লাগে তো লৈ লৈছো যিখিনি লাগে সেইখিনি লৈ ল'ম আৰু ইয়াত ভৰাম এইটোতে তো ভৰাই লওঁ কাপোৰখিনি তো গাইছ এয়া কাপোৰ ভৰাই লৈছোঁ হৈ গ'ল এয়া কাপোৰ অ'কে গাইছ আৰু ফাইনেলি মোৰ ওলাই গৈ হৈ গ'ল মানে আপোনালোকক এতিয়া নকওঁ তো ষ্টেচনত গৈ আছোঁ ক'ত যাম কি কথা তো ব'লক তে অ'কে গাইছ ফাইনেলি মই আহি লংকা ষ্টেচন পাই গ'লোহি মানে কথাটো হৈছে এতিয়া ৰাতি আহিছোঁ মই ৰাতি চাওক 8:45 হৈছে আৰু ট্ৰেইন আছে 12টা বজাত ট্ৰেইন আহিব এতিয়া ট্ৰেইন অহা নাই আৰু মই ক'ত যাম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব চাই গৈ থাকিব তো আপোনালোকে মজা পাব চাই আৰু আপোনালোকক ষ্টেচনটো ৰাতি এটা লগো দেখাম বুলি ভাবিছোঁ চাওক ষ্টেচন কেনেকুৱা লাগে আপোনালোকক দেখাইছোঁ সেইটো আমাৰ লংকা ষ্টেচনৰ ৰাতি দৃশ্য কি সুন্দৰ লাগিছে চাওক এবাৰ এয়া বজাৰ হয় এইটো চাইডত মাৰ্কেট আছে এইটো চাইডে অলপ বহি লৈছোঁ কিনো কৰিম আৰু ট্ৰেইন দেৰিকৈ যাব গতিকে অকণ বহি লৈছোঁ আৰু ইয়াতে চাওক বহা জেগা আছে এনেকৈ বহি ল'ব লাগে ইয়াতে তো গাইজ চাওক মানুহবোৰ হামুদি আছে যেতিয়া ট্ৰেইন আহিব তেতিয়া উঠিব আৰু উঠি কৰি যাব এয়া বহি আছে ট্ৰেইনত যাব একেখন ট্ৰেইনতে যাম আমি সকলো এনেকৈ বহি আছে সকলো গাইজ 21টা বাজি গ'ল তো যদি 12 এতিয়া চাব যা 9টা 37 হৈছে তো ট্ৰেইন আহিব আৰু 12টা বজাত গাইজটো ঠাণ্ডা যিহেতুকে সেইটো কাৰণে এখন লগাই লৈছোঁ ডিঙিত তো আমাৰ লংকাৰ পৰা যেতিয়া গুৱাহাটী যাম 12টা বজাত ট্ৰেইন আছে আমাৰ হায়দৰাবাদত ট্ৰেইন আছে 6টা বজাত ৰাতিপুৱা 6:30 বজাত ট্ৰেইন আছে তো ইয়াৰ পৰা যাম 12টা বজাত ট্ৰেইন আহি পাব আৰু 4টা বজাত যাম তো গতিকে ভিডিঅ'টো চাই থাকিব মজা হ'বলৈ গৈ আছে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব সকলোৱে তো গাইজ ফাইনেলি আহি ট্ৰেইন পাই গ'লহি এতিয়া ট্ৰেইনত উঠিম দবা খালী হোৱা নাই দবা খালী দবা বিচাৰিছোঁ উঠিবৰ কাৰণে তো খালী দবা পোৱা নাই এইটো ৰিজাৰ্ভেশ্যন হয় ইয়াততো উঠিব নোৱাৰিম ফাইনেলি চিট পাই গ'লোঁ তো গুৱাহাটী পাই গ'লোহি ষ্টেচন হয় চাওক গুৱাহাটী ষ্টেচন আমি পাই গ'লোহি এতিয়া বৰ্তমান এখন ট্ৰেইনতে মই আহিছোঁ বৰ্তমান মানুহ চব নামিব লৈছে সেইটো চাইডত গাইজ আমাৰ ট্ৰেইন ইয়াৰ পৰা যাব তো 6টা বজাৰ ট্ৰেইন আছে ৰাতিপুৱা তো আমি আহি পাই গ'লোহি গুৱাহাটী আমি এখন ট্ৰেইনক এতিয়া বাই দি আৰু এখন ট্ৰেইন ধৰিব লাগিব সেইখন ট্ৰেইন ডাইৰেক্ট যাব হায়দৰাবাদ এখন ট্ৰেইনক বাই দিলোঁ বাছ আনিব পাহৰি গ'লোঁ বাছ এটা লৈ লৈছোঁ মেইন কথাটো হৈছে আমি এতিয়া প্লেটফৰ্ম যাব কাউণ্টাৰত যাব লাগিব কোনটো প্লেটফৰ্মত ট্ৰেইন লাগি আছে আমি সেইটো সুধি ল'ব লাগিব তো গম পোৱা নাই সেইটো ফিলিংছটো মজাই বেলেগ কিন্তু এইটো চলা নাই এতিয়া বন্ধ কৰি থৈছে ৰাতিপুৱা সোনকাল হৈ আছে কাৰণে তো অলপ চেষ্টাকৈ চলাম এইটো কি মজা লাগিছে চাওক না এইটোৱেই মেইন বস্তু মোৰ ভাল লাগে গাইছ আপোনালোকক গুৱাহাটী ষ্টেচনটো এবাৰ বাহিৰ চাইডৰ পৰা দেখাই দিছোঁ চাওক কি সুন্দৰ লাগিছে এইটোৱে হয় গুৱাহাটী ষ্টেচনটো ৰাতি লগো কি মজা লাগিছে চাওক না এইটোৱেই মেইন বস্তু মোৰ ভাল লাগে এইটো 7টা 40 আছে টিকেট কাউণ্টাৰত সুধিলোঁ আমাৰ ট্ৰেইনখন 4 নম্বৰ প্লেটফৰ্মত ৰখি আছে বোলে এতিয়া তালৈ আমি আহি আছোঁ দবাৰ 6 নম্বৰ পাই গ'লোঁ মোৰ হৈছে 62
দবা চিট নামা পাই গ'লে এইটোৱে চিট এইটোতে যাব লাগিব মই ষ্টেচন পাইছোঁ কিবা ষ্টেচন নাম চাৰেংগা ষ্টেচন মই আজিলৈকে দেখাই নাই শুনাই নাই ফাৰ্ষ্ট টাইম পাইছোঁ মোৰ মানে কি মানে ট্ৰেইনত আহিলে এনেকুৱা কিছুমান বস্তু দেখি বহুত ভাল লাগে আৰু চাই কিবা এটা ভাল লাগে গাইজ আমি আহি পাইছোঁ সেই আলিপুৰদুৱাৰ ষ্টেচন তো বৰিং লাগিছে বহুত আহি কি ক'ম আৰু তো যাবই লাগিব যিহেতু গৈ আছোঁ তো আজি ভিডিঅ'টো মজা হ'ব আপোনালোকে কণ্টিনিউ কৰি থাকিব দেই আহি ফাইনেলি নিউ জলপাইগুৰি পাই গ'লোহি তো আৰু যাব লাগিব বহুত দূৰ আছে আৰু আজি ৰাতিটো যাব লাগিব কাইলৈ ৰাতিটো দিনটো যাব লাগিব হৈছে আলু খেতি চাওক বহুত আলু খেতি বিঘা আলু খেতি চকুৱে মনিব নোৱাৰালৈকে আলু ৱাও আলু আহি পালোহি মালদা টাউন ষ্টেচন বুলি কয় এইটো দেখা দিছোঁ ষ্টেচনটো এইটো হয় মই ট্ৰেইনৰ ভিতৰৰ পৰা আপোনালোকক ড্ৰোন শ্বটেৰে দেখাব বিচাৰিছোঁ চাওক মানুহবোৰে কি কৰি থাকে ট্ৰেইনত আহোঁতে কিবা এটা ভাল লাগে চাওক নাই কি চব নিজৰ কামত ব্যস্ত হৈ থাকে কি ভাবি কৰি আহে সকলোৱে চবৰে বেলেগ বেলেগ চিন্তা পালচা ষ্টেচন পালোঁ পালচাৰ এছটো লগাই এছ লগাই দিয়ে পালচাৰে হৈ গ'ল হয় আৰু পালচাৰ ষ্টেচনত থাকে মানুহ অ'কে গাইছ আহি কি এইটো ষ্টেচনত ভিজা নাগাৰাম নে কি ষ্টেচন পালোহি আৰু এয়া চাওক ষ্টেচন আপোনালোকক দেখাইছোঁ আৰু আহি থাকোঁতে আমাৰ ওচৰতে দাদা এজনক পালোঁ দাদা আপুনি ক'ত যাব মই ছেকেণ্ডাবাদ যাম দাদা কিবা কাম আছে তাতে কাম কৰোঁ আৰু এই আমাৰ ওচৰৰে দাদা এজনক পালোঁ আপুনি ক'ত যাব ছেকেণ্ডাবাদ যাম আৰু এনেই আপোনাৰ ক'ত কাম চলি আছে মুম্বাই যাম মুম্বাই ন আচ্ছা ঠিক আছে তো গাইছ কি আৰু জুচ এটাকে খাই লওঁ গৰম বেছি যিহেতুকে মজা আছে গাইছ আহি পালোহি ছেকেণ্ডাবাদ ষ্টেচন তো ইয়াৰ পৰা আৰু আজি ৰাতিটো যাব লাগিব কাইলৈ ৰাতিপুৱা 4:30 মানত পাই যামগৈ ছেকেণ্ডাবাদ ষ্টেচন তো আৰু এতিয়া 3টা বাজিলে তো আমি আহি ফাইনেলি ছেকেণ্ডাবাদ ষ্টেচন পাই গ'লোহি আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আৰু ভাল ভিডিঅ' আহি আছে আপোনালোকে চাব কণ্টিনিউ বাই